নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ পুনৰ নতুন নটিচ প্ৰকাশ কৰিলে। তো কি লিখা আছে এই নটিচখনত, তো ভিডিঅ'টোত সবিশেষ সকলোখিনি আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইটো হৈছে DHSৰ অফিচিয়েল ৱেবছাইট। তো ইয়াতে আপোনালোকে দেখা পাইছে এডমিট কাৰ্ড ফৰ গ্ৰেড 4 পোষ্ট। তো ইয়াতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিছিল আৰু পুনৰ আপোনালোকৰ তাত এটা নতুনকৈ লিংক এক্টিভ কৰি দিছে, অল্টাৰনেটিভ লিংক। ইয়াতে চাব পাৰে এডমিট কাৰ্ড গ্ৰেড 4 পোষ্ট। যদি আমি ইয়াতে ক্লিক কৰোঁ তেনেহ'লে আপোনালোকৰ তাত এখন নতুন পেজ খোল খাব আৰু ইয়াতে আপোনালোকৰ যদিহে এপ্লিকেশ্যন নম্বৰটো হেৰাই গৈছে তেনেহ'লে আপোনালোকে মোবাইল নম্বৰ দি আৰু ডেট অফ বাৰ্থটো দি লগ ইন কৰি আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া আপোনালোকক যিটো মেইন কথা সেইটো আপোনালোকক জনাই দিওঁ। তো ইয়াতে দেখা পাইছে আপোনালোকে কাৰেক্ট নেম এণ্ড এড্ৰেছ অফ এক্সামিনেশ্যন চেণ্টাৰ প্লিজ ডাউনলোড এণ্ড ফাইন। তো ইয়াতে আপোনালোকে যদি ডাউনলোড কৰে আপোনালোকৰ তাত সেই নটিচখন ডাউনলোড হৈ যাব। তো বন্ধুসকল, এইখনেই হৈছে সেই নটিচখন। তো ইয়াতে আপোনালোকে দেখা পাইছে 15 জুন 2022 মানে যোৱাকালি এই নটিচখন প্ৰকাশ কৰি দিছে গ্ৰেড 4 পোষ্টখিনিৰ কাৰণে। যদিহে আপোনালোকৰ এডমিট কাৰ্ডত এনেকুৱাকৈ আহিছে নলবাৰী কলেজ HS স্কুল নলবাৰী, তেনেহ'লে আপোনালোকে এক্সাম দিব যাব লাগিব নলবাৰী কলেজ নলবাৰী ডিষ্ট্ৰিক্ট। তো ইয়াতে চাব পাৰে কাৰেক্ট নেম এণ্ড এড্ৰেছ এক্সামিনেশ্যন চেণ্টাৰ। ঠিক তেনেকৈ আপোনালোকে ইয়াতে টোটেল 27টা চেণ্টাৰৰ নাম উল্লেখ কৰিছে। তো ইয়াতে যদি চাই গুৱাহাটী পাব্লিক স্কুল দিছপুৰ গুৱাহাটী, যদিহে আপোনালোকৰ এডমিট কাৰ্ডত আছে তেনেহ'লে আপোনালোকে যাব লাগিব গুৱাহাটী পাব্লিক স্কুল পাঞ্জাবাৰী গুৱাহাটী। তো যিসকলে ইতিমধ্যে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিছে তেওঁলোকৰ ইয়াতে এক্সাম চেণ্টাৰটোৰ নাম উল্লেখ আছে নে নাই চাই ল'ব। যদিহে আছে আপোনালোকে ইয়াতে শুদ্ধ যিটো কাৰেক্ট এড্ৰেছ সেইটো আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।